বিষয় সেই বিষয়টোক লৈ আমি অভিমতত কথা পাতিম 4 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীৰ জীৱন যত জড়িত হৈ আছে আৰু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা সকলো মানুহৰে জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা এসময়ত মেট্ৰিক আৰু এতিয়াৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কিন্তু আমাৰ ৰাজ্যখনত সেৱাই অনুষ্ঠিত কৰা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবাৰৰ পৰীক্ষাই সকলো অভিলেখ ভংগ কৰিছে তিনিটা পৰীক্ষা এতিয়ালৈকে তিনিখন কাকতত অনুষ্ঠিত হৈছে ইংৰাজী অংক বিজ্ঞান কিন্তু তিনিওখনতে একে অৱস্থা বিতৰ্ক গণিতৰ প্ৰশ্ন কাকতটো একেই হ'ল আৰু আজি বিজ্ঞানৰ কাকতো একেই কালি মাছ দিখা পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল মোবাইলে প্ৰশ্ন কাকত আগতীয়াকৈ ফাদিল হ'ল আৰু সেৱাই সিদ্ধান্ত ল'লে পৰীক্ষা বাতিলৰ আৰু আজি পুৱাৰ ভাগতে কি অৱস্থাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক মুখামুখি হ'বলগীয়া হৈছে আপোনালোক সকলো অৱগত হেখোপা আৰু কৈ থকাৰ কোনো প্ৰয়োজন বোধ কৰা নাই আকৌ এবাৰ আমি এই কাৰণেই পাতিব বিচাৰিছো যে এই বিষয়টোক লৈ কোনো ৰাজনীতি কৰিব নালাগে কোনো কিন্তু এটো ঠিক যে যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীত্বৰ দিনত মেট্ৰিক পৰীক্ষাটো এই অৱস্থালৈ যায় তেনেহলে অসমৰ মানুহে কাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিছো বিশেষকৈ মুখ্যমন্ত্ৰীৰ আমি দৃষ্টিগোচৰ কৰিছো তেওঁ কৰ্ণাটকত আজি ৰেলীত অংশগ্ৰহণ কৰি আছে আৰু অসম চৰকাৰৰ মানুহে মুখ্যমন্ত্ৰীক এই বিষয়টো বিশেষকৈ শিক্ষা বিভাগৰ মানুহবিলাকে অন্তত এই বিষয়টো তেওঁ দৃষ্টিগোচৰ কৰক ৰনোজ পেগুৱে আজিৰ দিনটোত এই বিষয়টোক লৈ যিখিনি সংবাদ মাধ্যমৰ আগত কথা কৈছে মই একো নকওঁ আপোনালোকে এবাৰ নিজে কথাখিনি চাওক বিচাৰ কৰক মই সেই কাৰণে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো এই কাৰণে যে তেওঁ দিনত সেৱাৰ এই তিনিটা পৰীক্ষা অনুষ্ঠিত হৈছে তিনিওটাই ইমান বিতৰ্ক এয়া হ'ব নালাগিছিল তেওঁ নিজেও শিক্ষামন্ত্ৰী আছিল আৰু অসমীয়া স্বাভিমানৰ কথা কয় এগৰাকী মুখ্যমন্ত্ৰী তেওঁ দিনত যদি এই অৱস্থাটো হৈছে তেনেহলে সেৱা আৰু বাছি নাথাকে হয়তো শিক্ষামন্ত্ৰীৰ বক্তব্যটো মই প্ৰথমতে দেখুৱাই লওঁ চাওক আপোনালোকে যোৱাকালি সেৱাৰ তৰফৰ পৰা মোক জনোৱা হয় যে মিডিয়াত এনেকুৱা এটা বাতৰি প্ৰচাৰিত হৈ আছে আৰু তেওঁলোকেও কিছু তথ্য পাইছে আৰু তাৰ ভিত্তিত ৰাতিলৈ সেৱাই পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু পৰৱৰ্তী কিন তাৰিখত পৰীক্ষা অনুষ্ঠিত হ'ব হেতু সেৱাই ঘোষণা কৰিব বা সেৱাইও এটো বাধ্য হৈছে পৰীক্ষা বাতিল কৰিবলৈ মাজনিখা সিদ্ধান্ত ল'ব লগা হৈছে কিবা ঘটিছে ইতিমধ্যে সিআইডিত কেছ দিয়া হৈছে পুলিচত গোচৰ ৰুজু কৰা হৈছে মই আৰক্ষী সঞ্চালক প্ৰধানৰ লগতো কথা পাতিছো ইয়াৰ উচিত তদন্ত হ'ব দুখীয়া শাস্তি নিশ্চিত হবে এতিয়াও যদি মোক কোনোবাই প্ৰমাণ দিব পাৰে আমাৰ হাতত তথ্য আছে এনে ধৰণৰ প্ৰশ্ন কাকত আগতীয়াকৈ প্ৰকাশ হৈ যোৱা ঘটনা ঘটিছিল 2006 চনত আৰু 2006 চনৰ পাছত এইবাৰ এই দুৰ্ভাগ্যজনক ঘটনা ঘটিছে ইয়াৰ আগতে যিবিলাক বাতৰি প্ৰকাশিত হৈ আছিল সেইবিলাক এই কাৰণে মই কৈছিলো যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত অৰ্থাৎ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলৰ পৰা ওলাই আহি তেওঁলোকে ছ'চিয়েল মিডিয়াত দিয়া পৰীক্ষা অনুষ্ঠিত হোৱা বা প্ৰশ্ন কাকতৰ টোপোলা খোলাৰ আগত কোনো বাতৰি প্ৰকাশ হোৱা নাছিলে তেনেকুৱা অৰ্থ আছিলে যিবিলাক প্ৰশ্ন কাকত ছ'চিয়েল মিডিয়াত দিছিলে আমি লগে লগে পৰীক্ষা কৰি চাইছিলো সেই প্ৰশ্ন কাকত আৰু আমাৰ প্ৰশ্ন কাকতৰ লগত কোনো সাদৃশ্য তাত নাই গতিকে সেইখিনি কথা ইয়াত উত্থাপিত নহয় কিন্তু এইবাৰৰ কথাটো হুকিয়া সেইকাৰণে আমি তদন্তৰ নিৰ্দেশ সেইটো সেৱাই ক'ব সেৱাই নিশ্চিতভাৱে যেতিয়া ৰিকমেণ্ড কৰিছে তেওঁলোকে কিবা ক্লু পাইছে আৰু সেই ক্লুৰ ভিত্তিত তেওঁলোকে পুলিচত কেছ দিছে আৰু পুলিচত কেছ দিয়াৰ পাছত পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত শিক্ষকৰ হাতত প্ৰশ্ন কাকত নাথাকে আৰক্ষী থানাসমূহতেই প্ৰশ্ন কাকত থাকে আৰু আজি ৰাতিপুৱাহে প্ৰশ্ন কাকতবিলাক চেণ্টাৰলৈ যোৱা কথা গতিকে তাৰ আগত যেহেতু ঘটনা ঘটিছে আৰু সেৱাই এইটো উচিত বিবেচনা কৰিছে যে আমি আৰক্ষীক গোচৰ দিব লাগে আৰু গোচৰ দিয়াটো এই কাৰণেই প্ৰয়োজন যে প্ৰত্যেকখন আৰক্ষী থানাত পেকেটসমূহ আছে আজি এতিয়া আৰক্ষীয়ে চেক কৰিব ব্যৱস্থা গ্ৰহণ কৰিব যে ক'ৰ পৰা ঘটনাটো ঘটিল এতেকে তদন্তৰ খাতিৰত মই কিছু কথা এতিয়া কোৱা উচিত নহয় কিন্তু সেৱাই আৰক্ষীত গোচৰ দিছে আৰক্ষীয়ে তদন্ত কৰিব ইয়াৰ সত্যাসত্য ওলাই আহিব তেনেকে কথা নকয় বছৰে নহয় মই কৈছো নিৰ্দিষ্টভাৱে এনেকুৱা এটা ঘটনা 2006 চনত ঘটিছিল 7, 8, 9, 10, 11, 12, 21, 22 লৈকে এনেকুৱা ঘটনা ঘটা নাই
গতিকে যিটো শব্দ ব্যৱহাৰ কৰা হৈছে যিটো শব্দ ব্যৱহাৰ কৰা হৈছে যিটো কথা কোৱা হৈছে আকৌ বুলি ব্যৱহাৰ কৰিছে তাৰমানে প্ৰতি বছৰে হয় নেকি হোৱা নাই 2006 চনত হৈছে আৰু এইবাৰ এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছে আৰক্ষীক তদন্ত কৰিবলৈ দিয়া হৈছে আৰক্ষীয়ে উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব হে আছিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ বক্তব্য প্ৰিয় দৰ্শক বেমেজালি হোৱা শব্দটোক লৈ ৰনোজ পেগুৱে সেই কথাখিনি কৈছে যে তেখেতে মানকেই বা নামানক কিন্তু যোৱা কিছু বছৰ ধৰি অকল 2006 চনতে নহয় হৈছে খেলিমেলি হৈ আছে বিতৰ্ক হৈ আছে প্ৰত্যেকবাৰেই মোটামুটি বিতৰ্ক হৈ কিবা নহয় কিবা হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক ক'ৰবাত নহয় ক'ৰবাত আমাৰ পৰীক্ষাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে মানসিকভাৱে শাস্তি এটা খায় অভিভাৱকবিলাকে এটা শাস্তি খায় আমাৰ গৰুৱে বহি খাইছে ক'ৰবাত কেতিয়াবা বাছ ষ্টেণ্ডত বহি ওলাইছে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে 2006 চনত পেপাৰ ফাদিল হৈছে তেখেতে ঠিকেই কৈছে সেইটো সঁচা কথা কিন্তু 2006 চনত হৈছে কাৰণে এতিয়াও হ'ব সেইটো হ'ব নোৱাৰে সেইটো উত্তৰ হ'ব নোৱাৰে কাৰণ বিজেপি যেতিয়া সৰ্বানন্দ সোণোৱালৰ দিনত চৰকাৰলৈ আহিছিল এটা শব্দক অসমৰ মানুহে বিশ্বাস কৰিছিল পৰিৱৰ্তন গোটেই পৰিৱৰ্তন শব্দটোৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰজন জনাই দিছিল বিজেপিয়ে ক'ত পৰিৱৰ্তন হ'ল এইবিলাক কি পৰিৱৰ্তন হ'ল যদি সেৱাটোকে যদি ঠিক কৰিব নোৱাৰে তেনেহ'লে কিডাল পৰিৱৰ্তন হৈছে এই কথাবিলাক আজি অসমৰ মানুহৰ মুখে মুখে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা কাৰবাৰ এটা চলি আছে কোনো বাংলাদেশীয়ে কৰা নাই এইবিলাক খাতি অসমীয়াই কৰিছে এই অসমীয়াবিলাক কি তেনেহ'লে চৰকাৰে ব্যৱস্থা লওক তদন্ত কৰিছে শাস্তি দিব বুলি ক'ব অকল তেনেকৈ ক'লে হ'ব নেকি কিমান দিনলৈ এইবিলাক চলাই ৰাখিব আজি অসম বিধানসভাতো এই বিষয়টোক লৈ যেহেতু যুক্তিতৰ্ক হৈছিল শাসক বিৰোধীৰ মাজত আমি আৰম্ভণিতেই কৈছোঁ কোনো ৰাজনীতি কৰিব নালাগে বিষয়টোক লৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জড়িত এটা বিষয় সকলো চিৰিয়াছ হ'ব লাগে জাতীয় দল সংগঠন ব্যক্তি সকলো মুখ্যমন্ত্ৰীৰ পৰা একেবাৰে এই সেৱা কৰ্তৃপক্ষৰ ফ'ৰ্থ গেটত থকা একেবাৰে কৰ্মচাৰীজনলৈকে সকলো এই বিষয়টোক লৈ চিৰিয়াছ হ'ব লাগে কিন্তু হৈছেনে নাই কিমান দিন আমি আৰু নিউজ কৰিম বাতৰি কাকতত লিখা মেলা হ'ব টেলিভিশ্যনত টক শ্ব' হ'ব শিক্ষামন্ত্ৰীয়ে বিবৃতি দিব সেৱাই প্ৰেছ মিট পাতিব তাতেই শেষ ছাত্ৰ সংগঠনবিলাকে প্ৰতিবাদ কৰিব তাতেই শেষ কিমান দিনলৈ তিনিটা ৰাজনৈতিক দলৰ তিনিগৰাকী বিধায়ককো আজি আমি মাতিছোঁ এইকাৰণেই যে শাসক বিৰোধী সকলোৰে এই ক্ষেত্ৰত এটা দায়িত্ব আছে বিজেপিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আছে মই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া আছে বৰ্মন ডাঙৰীয়া আপোনাকো মই স্বাগতম জনাইছোঁ আৰু বাওঁপন্থী বিধায়ক জ্যেষ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আছে মই তালুকদাৰ ডাঙৰীয়া আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অসম জাতীয় বিদ্যালয়ৰ সন্মানীয় শিক্ষয়িত্ৰী অপৰ্ণা বাইদেউ আছে অপৰ্ণা দেৱীকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আজিৰ অনুষ্ঠানটোৰ অন্যতম অতিথি মই ভট্টাচাৰ্য ডাঙৰীয়া আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে ডিব্ৰুগড়ৰ চিনামৰা জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰতিষ্ঠাপক অধ্যক্ষ দিব্যজ্যোতি শৰ্মা মই শৰ্মা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ মই প্ৰথমতে যাব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ওচৰলৈ ভট্টাচাৰ্য ডাঙৰীয়া আপুনিও চাগে দেখিছে যে সেৱাৰ এই যিটো বিতৰ্ক বা যিবিলাক বেমেজালি যিবিলাক খামখেয়ালি বা এই পৰীক্ষাৰ সময়ত যিবিলাক মানসিক এটা অত্যাচাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত দীৰ্ঘদিন ধৰি চলি আছে এইবাৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে তিনিটা পৰীক্ষাতে এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে গিনিজ বুকত বিহু দেখুৱাই কিবা ৰেকৰ্ড কৰি লাভ নাই এইবিলাকো এতিয়া ৰেকৰ্ড হ'বগৈ গৈ এটা পৰীক্ষা পাতিব নোৱাৰে এখন বিয়াগুম চৰকাৰ আছে এটা বিভাগ আছে এটা স্বতন্ত্ৰ সংস্থা বুলি আমি কওঁ আপুনি আজি কিছু বক্তব্য সংবাদ মাধ্যম যোগে সদৰি কৰিছে এই মুহূৰ্তত আপোনাৰ ক'বলগীয়া কি যিসকলে আজি দিনৰ ভাগত আপোনাৰ বক্তব্য দেখা নাই এই মুহূৰ্তত যদি তেখেতসকলে আমাৰ অনুষ্ঠানটো চাই আছে সকলো ৰজাঘৰ প্ৰজাঘৰ সকলোৰে প্ৰতি উদ্দেশ্যি অসমৰ আটাইতকৈ শক্তিশালী সংগঠনটোৰ আপুনি মুখ্য ব্যক্তি হিচাপে আপোনাৰ ক'বলগীয়া কথা কোনকেইটা নে চক নীতিমণি সংখ্যা ডাঙৰীয়া সাংঘাতিক ধৰণৰ আমাৰ খং আৰু ক্ষোভ আছে সেৱা এটা জাতীয় অনুষ্ঠান আমি অসমৰ মানুহে জাতীয় অনুষ্ঠান হিচাপে গণ্য কৰোঁ আৰু সেৱাই বছৰত এটা পৰীক্ষা পাতে আৰু এটা পৰীক্ষা নিয়াৰিকৈ পাতিব নোৱাৰে এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে চন কৈ লাভ নাই কাৰণ চন আমাৰ হাততো চনৰ তাৰিখ আছে 2012 চনত গৰুৱে বহি খোৱাৰ পৰা আৰম্ভ কৰি যোৰহাটত বহি জ্বলি যোৱাৰ পৰা সকলো তথ্য আছে মই সেইবোৰলৈ নাযাওঁ এইবাৰ পৰীক্ষা যেতিয়া এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেতিয়া আৰম্ভ হ'ল প্ৰথমৰ পৰা এটা বিসংগতি আৰম্ভ হৈছিল বিসংগতি আৰম্ভ হোৱাৰ লগে লগে সেৱাক সদৌ অসম ছাত্ৰ সন্থাই জনাইছিল যে বিসংগতিবোৰ বন্ধ কৰক বিসংগতি হ'ব নালাগে
পৰীক্ষাৰ আগতেও তেখেতসকলক অনুৰোধ জনা হৈছে যে পবিত্ৰ পৰীক্ষা নিখুঁতভাৱে পাতক তাৰ মাজত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ল তাত ৰসায়ন বিজ্ঞানৰ কাকতখন আগদিনাখনে প্ৰকাশ হোৱা বুলি প্ৰকাশ পালে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই ক'লে আমি সদৌ অসম ছাত্ৰ সন্থাই ক'লোঁ তথ্য সহকাৰে কাউন্সিলক জমা দিয়া হ'ল ব্যৱস্থা নহ'ল অলপ তুলুঙা মন্তব্য দিয়া হ'ল বিষয়টো লৈ কিন্তু মনত ৰাখিব লাগিব যে আমাৰ লাখ লাখ ল'ৰা ছোৱালী পৰীক্ষাৰ লগত জড়িত আৰু এই যে অসম চৰকাৰ সেৱা কাউন্সিলে যে গোটেই বিষয়টো গভীৰভাৱে নল'লে এইকেইটা দিনত যাৰ কাৰণে আজি সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল হ'ল যোৱা নিশা পৰীক্ষা বাতিল হোৱাৰ কথা ঘোষণা হ'ল সাধাৰণ বিজ্ঞানৰ পৰীক্ষা প্ৰশ্ন কাকত ফাদিল হ'ল আগনিশাখন পৰীক্ষা বাতিল হোৱাৰ কথা ঘোষণা হ'ল আজি অসমৰ বিভিন্ন